এসময়ত এখন হাবিত এটা শিয়াল আৰু এজনী বগলী বাস কৰিছিল। শিয়ালটো বৰ হিংসাকুৰীয়া আৰু কুৰ্চুতীয়া স্বভাৱৰ আছিল। এদিন সি বগলীজনীক জগোৱাৰ উদ্দেশ্যে তাইক ৰাতিৰ সাজ খাবলৈ তাৰ ঘৰলৈ নিমন্ত্ৰণ জনালে। নিমন্ত্ৰণ ৰক্ষা কৰি বগলীজনী শিয়ালৰ ঘৰত উপস্থিত হোৱাত শিয়ালটোৱে চেপেটা থাল দুখনত পায়স বাঢ়ি দি খাবলৈ দিলে। শিয়ালটোৱে বগলীজনীক ক'লে, বন্ধু, পায়স খাবলৈ আৰম্ভ কৰা। এই বুলি কৈ সি টপাটপ নিজৰ থালখনৰ পৰা চেলেকি পায়স খাবলৈ ধৰিলে। কিন্তু বগলীটোৱে পায়স খাবলৈ পাঁচজমানে চেষ্টা কৰিলে যদিও দীঘল ঠোঁটটোৰ বাবে চেপেটা থালখনৰ পৰা পায়স উঠাই খাবলৈ সক্ষম নহ'ল। বগলীৰ অৱস্থাটো দেখি শিয়ালটোৱে অলপ ঠাট্টাৰ সুৰত সুধিলে, তুমি বাৰু পায়সখিনি খাই ভাল পোৱা নাই নেকি? বগলীজনীয়ে শিয়ালটোৰ কথাৰ সুৰটো বুজি পালে যদিও মুখেৰে একো নকৈ কেৱল মূৰ দুপিয়াই ভাল বুলি সঁহাৰি জনালে আৰু অসহায়ভাৱে শিয়ালটোৱে পায়স খোৱা চাই ৰ'ল। পেটত ভোক থকা স্বত্বেও একো খাব নোৱাৰি বগলীজনী যাবলৈ ওলাল আৰু যাবৰ সময়ত শিয়ালটোক পিছদিনা সিহঁতৰ ঘৰত দুপৰীয়াৰ সাজ খাবলৈ নিমন্ত্ৰণ দি গ'ল। শিয়ালটোৱে বগলীৰ কথাত সঁহাৰি জনাই পিছদিনা দুপৰীয়া বগলীৰ ঘৰত উপস্থিত হ'ল। বগলীজনীয়ে শিয়ালক এটা শিক্ষা দিবলৈ দীঘল চুঙাৰ নিচিনা পাত্ৰত চুপ খাবলৈ দিলে। কিন্তু শিয়ালটোৱে চুঙাৰ পৰা চুপ খাব নোৱাৰি কিছু হতাশভাৱে বগলীজনীয়ে দীঘল ঠোঁটেৰে চুপ খোৱা চাই থাকিল। এইবাৰ বগলীজনীয়ে বিদ্ৰূপৰ হাঁহি এটা মাৰি শিয়ালটোক সুধিলে, বন্ধু, তুমি দেখোন চুপ খোৱা নাই, এইখিনি বাৰু সুস্বাদু হোৱা নাই নেকি? শিয়ালটোৱে লাজতে একো উত্তৰ নিদিয়াকৈ পেটৰ ভোক পেটতে লৈ বগলীজনীৰ পৰা ভাল শিক্ষা এটা লৈ ঘৰলৈ উভতি গ'ল। ইয়াৰ পৰা আমি এইটোৱে বুজি পালোঁ, যেনে কুকুৰ তেনে টাঙোন।